Hello friends, মোৰ চেনেল আসাম টেক ইনফোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চত মুকলি হোৱা ৯৭৩৯টা কনষ্টেবল আৰু এছআই পোষ্টৰ বিষয়ে আৰু লগতে চাম এই পদসমূহত এপ্লাই কৰিবলৈ কি কি কোৱালিফিকেশ্যন লাগে আৰু আমি কেনেকৈ এপ্লাই কৰিব পাৰোঁ। গতিকে চাই থাকিব এই ভিডিঅ'টো। গতিকে ফ্ৰেণ্ডছ, ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চত মুকলি হোৱা এই পদসমূহত এপ্লাই কৰিবলৈ আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত প্ৰথমতে খুলি ল'ব assamtechinfo.in। ৱেবছাইটটো খোলাৰ লগে লগে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব আৰু গভৰ্ণমেণ্ট জব ছেকশ্যনত আপোনালোকে চাওক প্ৰথম যিটো পোষ্ট আছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চত ৯৭৩৯টা পদ খালী। এই যিটো পোষ্ট আছে এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ খোল খাব আৰু এই পেজটোতে আপোনালোকে এই জবটোৰ ৰিগাৰ্ডিং গোটেইখিনি ডিটেইলছ পাই যাব। অ'কে, তাৰপিছত আপোনালোকে স্ক্ৰল কৰিব। চাওক ইয়াতে টোটেল দুটা কেটেগৰীত পদসমূহ মুকলি হৈছে। প্ৰথমটো হৈছে কনষ্টেবল আৰু ছেকেণ্ডটো হৈছে ছাব ইনস্পেক্টৰ। অ'কে, চ' কনষ্টেবলত চাওক ৮৬১৯টা পদ খালী আছে, য'ত পুৰুষৰ বাবে আছে ৪৪০৩টা আৰু মহিলাৰ বাবে আছে ৪২১৬টা। আৰু এই টোটেল পদসমূহৰ ভিতৰত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ বাবে আছে ৩৪০টা পদ, য'ত পুৰুষৰ বাবে আছে ১৬০টা আৰু মহিলাৰ বাবে আছে পদ খালী ১৮০টা। অ'কে, ছেকেণ্ড কেটেগৰীটো হৈছে ছাব ইনস্পেক্টৰ আৰু ছাব ইনস্পেক্টৰৰ টোটেল পদ খালী আছে ১১২০টা আৰু ইয়াত মেইলৰ বাবে অৰ্থাৎ পুৰুষৰ বাবে আছে ৮১৯টা পদ খালী আৰু মহিলাৰ বাবে আছে ৩০০টা পদ খালী। আৰু এই টোটেল ১১২০টা পোষ্টৰ ৪২টা পদ খালী আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ কাৰণে আৰু ইয়াৰে পুৰুষৰ ৩০টা আৰু মহিলাৰ বাবে আছে ১২টা। অ'কে, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে চাওক। ফৰ কনষ্টেবল পোষ্ট আপোনালোকৰ 10 পাছ হ'লে হৈ যাব যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা, আৰু ছাব ইনস্পেক্টৰ পোষ্টৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব কেণ্ডিডেটজন যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু তাৰপিছত চাওক এজ লিমিট ১ জুলাই ২০১৮ অনুসৰি কেণ্ডিডেটজনৰ বয়স হ'ব লাগিব ১৮ বছৰতকৈ বেছি আৰু ২৫ বছৰতকৈ কম, অৰ্থাৎ ১৮ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত কেণ্ডিডেটজনৰ বয়স হ'ব লাগিব। আৰু ভাৰত চৰকাৰৰ নিয়ম অনুযায়ী এজ ৰিলেক্সনো ৰখা হ'ব। ঠিক আছে, আৰু তাৰপিছত চাওক এপ্লিকেশ্যন ফিজটো জেনেৰেল আৰু OBC কেণ্ডিডেটে পে' কৰিব লাগিব ৫০০ টকা, ST SC ফিমেল মাইনৰিটিজ এক্স ছাৰ্ভিচমেন আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কেণ্ডিডেটে পে' কৰিব লাগিব ২৫০ টকা। আৰু তাৰপিছত চাওক চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব। ফেজ 1ত হ'ব কম্পিউটাৰ বেছড টেষ্ট অৰ্থাৎ CBT টেষ্ট, ফেজ 2ত হ'ব পেট অৰ্থাৎ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু PMT অৰ্থাৎ ফিজিকেল মেজাৰমেণ্ট টেষ্ট, আৰু ফেজ 3ত হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন। অ'কে, আৰু তাক হাউ টু এপ্লাই আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব। ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব ১ জুন ২০১৮ তাৰিখৰ পৰা। অ'কে, আৰু লাষ্ট ডেটটো হৈছে ৩০ জুন ২০১৮। আপোনালোকে এমাহৰ ভিতৰত এই পদসমূহত অনলাইন আবেদন কৰিব লাগিব। অ'কে, আৰু ইয়াতে চাওক কেইটামান ডেট দিয়া আছে, এই ডেটকেইটা আপোনালোকে মনত ৰাখিব। চাওক নটিফিকেশ্যন যিটো ৰিলিজ হৈছিল ১৯ মে'ত হৈছিল, অৰ্থাৎ আজি ৰিলিজ হৈছে, আৰু যিটো এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব সেইটো ডেট হৈছে ১ জুন, আৰু যিটো লাষ্ট ডেট হৈছে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰা সেইটো হৈছে ৩০ জুন। অ'কে, আৰু ইয়াতে চাওক অফিচিয়েল নটিফিকেশ্যনটো যদি চাব বিচাৰে RPFৰ যিটো কনষ্টেবল পোষ্টৰ অফিচিয়েল নটিফিকেশ্যন চাব বিচাৰে ইয়াত ক্লিক কৰিলে হ'ল আপোনালোকে চাব পাৰিব। তাৰপিছত যদি RPFৰ যিটো ছাব ইনস্পেক্টৰৰ অফিচিয়েল নটিফিকেশ্যনটো চাব বিচাৰে ইয়াত ক্লিক কৰিলে হ'ল আপোনালোকে চাব পাৰিব। অ'কে, আৰু এই দুয়োটা পোষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে অনলাইন, যিটো এক্টিভেট হ'ব ১ জুন ২০১৮ তাৰিখে, সেইটোত আপোনালোকে ইয়াত ক্লিক কৰিলে হ'ল। চ' আপোনালোকে যদি কনষ্টেবলত এপ্লাই কৰিব হৈছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিলে হ'ল। চাওক মই ক্লিক কৰি দেখুৱাইছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এখন পেজ অ'পেন হ'ব। চাওক ইয়াতে লিখা আছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব ১ জুন ২০১৮ পৰা। অ'কে, গোটেইখিনি ইয়াত ইনষ্ট্ৰাকশ্যন দিয়া আছে, আৰু যেতিয়া অনলাইন ষ্টাৰ্ট হয় ইয়াতে আপোনালোকে এপ্লাই অনলাইন বুলি এটা অপশ্যন পাই যাব, য'ত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, এইটোৱে হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চত মুকলি হোৱা ৯৭৩৯টা কনষ্টেবল আৰু SI পোষ্টৰ এডভাৰটাইজমেণ্ট। মই যিমান সহজে পাৰোঁ মূল কথাখিনি থুলমূলকৈ বুজাই দিবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো ভালকৈ পঢ়িহে এই জবসমূহত এপ্লাই কৰিব। ঠিক আছে, তাত আৰু বহু ধৰণৰ ইনষ্ট্ৰাকশ্যন থাকে, বহু ধৰণৰ কিছুমান ইনফৰ্মেশ্যন থাকে যিসমূহ গোটেইবোৰ ইয়াত দিয়া সম্ভৱ নহয়, গোটেইবোৰ বুজাই থকাটো সম্ভৱ নহয়। গতিকে আপোনালোক মই তলত যিটো নটিফিকেশ্যন দি দিছোঁ চাওক, আপোনালোকে ক্লিক কৰিলে পাই যাব। ইয়াতে দুটা নটিফিকেশ্যন আছে, সেই নটিফিকেশ্যন দুটা ডাউনলোড কৰি ল'ব, ভালকৈ পঢ়ি ল'ব, তাৰপিছতহে আপোনালোকে এপ্লাই কৰিব। ঠিক আছে, আৰু
কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে ষ্টেপ বাই ষ্টেপ তাৰ ওপৰত যদি ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাব মই তাৰ ওপৰতো এটা ভিডিঅ' বনাই দিম অ'কে আৰু এই পোষ্টটোৰ যিটো লিংক আছে সেইটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এডভাৰটাইজমেণ্টটো চাব পাৰিব আৰু মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে সামান্য পৰিমাণে উপকৃত হৈছে তেন্তে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব গতিকে আজিলৈ এইখিনিয়ে ধন্যবাদ